মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ এডুকেশ্যন চেনেলটোলৈ স্বাগতম। বহুদিনৰ বিৰতিৰ মাজত তোমালোকৰ মাজলৈ মই পুনৰ উভতি আহিছোঁ। তোমালোকক আজি মই তৃতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ একতাৰ বল পাঠ 2 পাঠ 3 যিখিনি পাঠভিত্তিক ক্ৰিয়া আছে, সেই পাঠভিত্তিক ক্ৰিয়াত থকা প্ৰশ্ন উত্তৰখিনি মই আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোক আটাইয়ে চাই যোৱা, লগত পাঠ্যপুথিখন ওলাই ল'লে ভাল হ'ব। পাঠভিত্তিক ক্ৰিয়াৰ প্ৰথম আছে উত্তৰ দিয়া। ক, গাঁওবুঢ়া মহীকান্তৰ নাতি নাতিনীয়েকহঁতক লৈ কি হৈছিল? উত্তৰ, গাঁওবুঢ়া মহীকান্তৰ নাতি নাতিনীয়েকহঁতক লৈ মহা চিন্তা হৈছিল। খ, সাধু কথা কম বুলি কোৱাত নাতি নাতিনীয়েকহঁতে কি কৰিলে? উত্তৰ, সাধু কথা কম বুলি কোৱাত নাতি নাতিনীয়েকহঁতে জুম বান্ধিলে। গ, খেতিয়কজনৰ কেইজন পুতেক আছিল? উত্তৰ, খেতিয়কজনৰ 4জন পুতেক আছিল। খ, পুতেককেইজনৰ মাজত মিল আছিল নে? উত্তৰ, পুতেককেইজনৰ মাজত মিল নাছিল। তাৰপিছত 9 নম্বৰত আছে, দেউতাকে পুতেকহঁতক ইকৰাৰ কাঠিবোৰ কি কৰিবলৈ দিলে? উত্তৰ, দেউতাকে পুতেকহঁতক ইকৰাৰ কাঠিবোৰ ভাঙিবলৈ দিছিল। প্ৰথম 6 নম্বৰত আছে, ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব পাৰিলেনে? উত্তৰ, ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব নোৱাৰিলে। দ্বিতীয় ছত আছে, মিলিজুলি থাকিলে কি হয়? উত্তৰ, মিলিজুলি থাকিলে সকলো কামতে সাফল্য অৰ্জন কৰিব পাৰি আৰু আমি কেতিয়াও বিপদত নপৰোঁ। ইয়াতে দুখন থাল দিছে, তোমালোকে দেখিছেনে? ইয়াতে প্ৰশ্নটো দিছে, থালখনত থকা শব্দবোৰ পঢ়া। শব্দবোৰৰ অৰ্থ পাঁচিটোৰ পৰা বিচাৰি নিজৰ বহীত লিখা। ইয়াতে থাল দুখন আছে, এখন এখন থাল, এখন এখন থাল। ইয়াতে শব্দ আছে আৰু ইয়াতে অৰ্থ আছে। ইয়াৰ পৰা শব্দটো লৈ ইয়াৰ পৰা অৰ্থটোৰে আমি কি কৰিব লাগিব? মিলাব লাগিব। ইয়াতে আছে জহকালি, জহকালিৰ লগত কি হ'ব? গৰমকালি। কাণসাৰ কোনো কথালৈ মনোযোগ দিয়া। মিলাপ্ৰীতি একতা। পাঙিলে ভাবিলে। অৰ্জন চেষ্টা কৰি পোৱা। চোৱা, এতিয়া মই ধুনীয়াকৈ লিখি দিছোঁ শব্দৰ অৰ্থ। জহকালি, গৰমকালি, কাণসাৰ কোনো কথালৈ মনোযোগ দিয়া, পাঙিলে ভাবিলে, মিলাপ্ৰীতি একতা, অৰ্জন চেষ্টা কৰি পোৱা। তাৰ পিছৰ প্ৰশ্ন আছে, তলৰ শব্দকেইটাৰ ক্ৰমত সজাই বাক্যটো পুনৰ লিখা। উদাহৰণ এটা দি দিছে, আছিল এখন খেতিয়ক গাঁৱত এজন, ইয়াক সজাই পৰাই লিখিলে হ'ব, এখন গাঁৱত এজন খেতিয়ক আছিল। তাৰ পিছৰখিনি মই ধুনীয়াকৈ সজাই পৰাই লিখিছোঁ, মই মাতি দিছোঁ, তোমালোকে শুনি যাবা। ক, কটো আছিল 4জন আছিল খেতিয়কজনৰ পুতেক, উত্তৰ হ'ব খেতিয়কজনৰ 4জন পুতেক আছিল। খ, পুতেক নাছিল মাজত কেইজনৰ মিল? পুতেক কেইজনৰ মাজত মিল নাছিল। গ, ক্ৰমে আহিল হৈ বুঢ়া খেতিয়কজন, উত্তৰ খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি মই পাঠটিৰ এইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ। তাৰ পিছৰ ক্লাছত পিছৰখিনি পাঠভিত্তিক ক্ৰিয়া আলোচনা কৰিম। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিল শেষলৈকে চাবা আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিবা মোৰ সকলো ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। আৰু কোনোৱে যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।